দিয়া সৃষ্টিৰ আমি এইগৰাকী আমাৰ লীলা ক্ষেত্ৰ সমস্ত জগত আমাৰ ধৰ্ম আমাৰ কৰ্তব্য দুষ্ট দমন আৰু সন্ত পালন এই উদ্দেশ্যৰ বাবেই আমি যুগে যুগে অৱতাৰ হওঁ এই বসুধাৰ বৈঠত এই জগতত যিয়ে আমাক একান্ত মনে কৰে চিন্তা তেওঁৱে আমাৰ পৰম ভক্ত কাৰণ আমি জগতৰ গৰাকী আমি বিষ্ণু আমি ওমকাৰ Nandana